তো এক পক্ষই ক'ব যে ৰঞ্জন দৈমাৰী হিংসাকাৰী, ৰঞ্জন দৈমাৰী হত্যাকাৰী, ৰঞ্জন দৈমাৰী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী, ৰঞ্জন দৈমাৰী পাপী, ৰঞ্জন দৈমাৰী নৰধম। এইটো এক পক্ষ। গতিকে ৰঞ্জন দৈমাৰীক কেৱল জেল নহয় ফাঁচি দিব লাগে। ৰঞ্জন দৈমাৰীক জেল নহয়, কাৰাৰ দণ্ড নহয়, তেওঁক ফাঁচীৰ কাঠত ওলমাব লাগে বুলি বহুতে দাবী কৰিব। চুক্তিখনকে যে মানে আমি পেলাই দিব লাগিব, চুক্তিখনকে আমি গালি দিব লাগিব, সেইটোতো নহয়। এইটো আমিতো মানি ল'ব নোৱাৰোঁ। চুক্তিখন ভাল, হয়তো ৰূপায়ণত অলপ দেৰি হৈছে। ৰঞ্জন দৈমাৰী ডাঙৰীয়া যাৱজ্জীৱন কাৰাদণ্ডৰে বিহিত হৈছে। बे समाव मोनसे गिदिर खौरां नंगौ बे समाव बर' हारिनि थाखाय मोनसे बिग ब्रेकिं निउज रन्जन दैमारीखौ लानानै पृथ्वीराज नारायण देव मेसनि मोनसे गिदिर खौरां मैयासो गुवाहाटी गोजौ बिजिरसालियाव एनडिएफबिनि गायसनगिरि रन्जन दैमारीखौ जिउ जोबजासिम फिन जेलनि साजा होफिनबाय आरो बेखौ लानानै गोबां दैदेनगिरिफ्रा गोबां बाथ्रा बुंदों। बेनि अनगायैबो दिनै पृथ्वीराज नारायण देव मेसआ रन्जन दैमारीखौ लानानै खौरांनि गेजेरजों गिदिर बिबुंथि मा बुंखो बिथां पृथ्वीराज नारायण देव मेस बिथाङा फैजों आबुं बिथांनि खौरांनि मेलखौ मोनथिनानै लानि। ৰঞ্জন দৈমাৰী ডাঙৰীয়া যাৱজ্জীৱন কাৰাদণ্ডৰে বিহিত হৈছে। ৰঞ্জন দৈমাৰী ডাঙৰীয়াক আগতে স্পেচিয়েল জাজে যি স্পেচিয়েল কোৰ্টৰ পৰা যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড দিছিলে, তাক যোৱাকালি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই শাস্তিক বাহাল ৰাখিছে। তো এই ক্ষেত্ৰত স্পষ্টভাৱে দুটা কথা ক'ব পাৰি। এটা কথা ক'ব পাৰি যে দেয়াৰ আৰ টু ছাইডছ অফ এ কইন। তো এক পক্ষই ক'ব যে ৰঞ্জন দৈমাৰী হিংসাকাৰী, ৰঞ্জন দৈমাৰী হত্যাকাৰী, ৰঞ্জন দৈমাৰী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী, ৰঞ্জন দৈমাৰী পাপী, ৰঞ্জন দৈমাৰী নৰধম। এইটো এক পক্ষ। গতিকে ৰঞ্জন দৈমাৰীক কেৱল জেল নহয় ফাঁচি দিব লাগে। ৰঞ্জন দৈমাৰীক জেল নহয়, কাৰাৰ দণ্ড নহয়, তেওঁক ফাঁচীৰ কাঠত ওলমাব লাগে বুলি বহুতে দাবী কৰিব। কিন্তু আমি যিটো বিটিআৰবাসী ৰাইজে শান্তিপ্ৰিয় ৰাইজ, আজি দশকৰ পিছত দশক ধৰি সশস্ত্ৰ আন্দোলন চলিছিলে, বিভিন্নজনে নিজৰ মানে সন্তান সন্ততি পতি পত্নী নিজৰ স্বামীহাৰা পিতৃহাৰা পুত্ৰহাৰা হৈছিলে। তো তেওঁলোকে আজি তিনি দশকৰ পিছত যেতিয়া শান্তি সৰ্বদাই উভতি আহিলে এই অঞ্চলত, আজি সকলোৱে শান্তিৰে জীৱন যাপন কৰিব পাৰিছে, ব্যৱসায় নিজৰ অনুষ্ঠান প্ৰতিষ্ঠান কোনো দ্বিধাবোধ অনুভৱ নকৰি তেওঁলোকে চলাই যাব পাৰিছে। তো আজি আমাৰ বিটিআৰ ৰাইজে কি বিচাৰিছে? বিটিআৰবাসী ৰাইজে আজি বিচাৰিছে যে যি শান্তি উভতি আহিল, এৰা ধৰা কৰি হ'লেও কিছু ল'ব লাগে, কিছু দিব লাগে। এৰা ধৰাৰ মাজতে সমাজখন চলে। আপোনালোকে কি কয়? পতি পত্নীৰ মাজতো কাজিয়া হ'লেও এৰা ধৰাৰ ভিতৰতে হয়, নহ'লেতো ডিভ'ৰ্চ হৈ যাব, সংসাৰ ভাঙি যাব। তো আমাৰ সমাজখনো তদ্ৰুপ এৰা ধৰাৰ মাজতে চলিব লাগে। তো গতিকে বিটিআৰ চুক্তি যিটো স্বাক্ষৰিত হৈয়ে গ'ল, সেইবিলাক পুৰণা কথা পুনৰাই যাতে নাভাবি বিটিআৰ চুক্তিৰ স্পিৰিটটোক বা বিটিআৰ চুক্তিৰ যি তাৰমানে মূল্যবোধক যাতে আফেল্ট কৰি বাহাল ৰাখি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, ভাৰতবৰ্ষৰ আইন মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া, যি নেকি নিজেই এক উত্তৰ পূৰ্বাঞ্চলৰ পুত্ৰ, নৰ্থ ইষ্টৰ সন্তান, আৰু অসম চৰকাৰৰ মাননীয় যশস্বী মুখ্যমন্ত্ৰী আমাৰ অসমৰ ডাইনেমিক CM হিমন্ত বিশ্ব ডাঙৰীয়াই যাতে বিটিআৰ চুক্তিক সন্মান জনাই, বিটিআৰ চুক্তিৰ প্ৰত্যেকটো দফাৰ প্ৰতি সন্মান জনাই, বড়োসকলৰ সকলো শ্বহীদৰ বড়োৰ তেজৰ মূল্যৰ সন্মান জনাই যাতে ৰঞ্জন দৈমাৰীক ৰাষ্ট্ৰপতিৰ জৰিয়তে সমাধান প্ৰদান কৰিয়ে হওক বা সুপ্ৰিম কোৰ্টৰ পৰা, এতিয়া যিটো দুটাই উপায়, হয়তো সুপ্ৰিম কোৰ্ট বা ৰাষ্ট্ৰপতিৰ সমাধান, সুপ্ৰিম কোৰ্টৰ জৰিয়তেই হওক বা ৰঞ্জন দৈমাৰী ডাঙৰীয়াক ৰাষ্ট্ৰপতিৰ প্ৰেচিডেঞ্চিয়েল মাৰ্চিৰ জৰিয়তেই হওক, যাতে সমাধান প্ৰদান কৰি মুকলি আকাশৰ তলত উলিয়াই আনি ৰঞ্জন দৈমাৰী যাতে আগন্তুক দিনত বিটিআৰ অঞ্চলৰ সাৰ্বঙ্গীন উন্নয়নৰ প্ৰক্ৰিয়াত ৰাজনৈতিকভাৱে যাতে নিজে সবলভাৱে নিজে জড়িত হ'ব পাৰে, সেই ব্যৱস্থা যাতে অতি শীঘ্ৰে কৰে, তাকে আমি আহ্বান কৰিছোঁ। আৰু বিটিআৰ চুক্তিত কিঞ্চিতভাৱে হ'লেও মই যি NDFB গোটৰ মধ্যস্থতাকাৰী হিচাপে নিজৰ কৰ্ম বা কাৰ্যকাল আগবঢ়াইছিলোঁ, সৰু যি অনুভৱ মই গ্ৰহণ কৰিবলৈ পাৰিছিলোঁ সেই সময়ত সকলোৰে আশীৰ্বাদত মই অনুভৱ কৰোঁ যে তেওঁলোকক আজি এক যৌথভাৱে সকলো NDFBৰ ফৈদৰ নেতাসমূহক, স্পেচিয়েলি ৰঞ্জন দৈমাৰী ডাঙৰীয়া যিহেতু প্ৰতিষ্ঠাপক সভাপতি ফাউণ্ডাৰ প্ৰেচিডেণ্ট ৰঞ্জন দৈমাৰী ওৰফে DR নাবলাকো এই শান্তিৰ প্ৰচেছ আৰু গভৰ্ণমেণ্ট মেকিঙত একেলগে যৌথভাৱে যাতে একমোডেট কৰিব পাৰে, তাকে কৰজৰে নিবেদন কৰিছোঁ অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈকে। অন্যথা আমাৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে আমাৰ বড়ো জনগোষ্ঠীয় লোকে বা জনজাতীয় লোকে যিদৰে সদায় সৎমাইৰ দৃষ্টি বা সৎমাৰ দৃষ্টি মানে সহ্য কৰিবলগীয়া হৈছিলে বা মাহীয়াই দৃষ্টিৰে আমাক চোৱা হৈছিলে, যি আমি সদায় অভিযোগ কৰি আহিছিলোঁ, সেয়া কিন্তু আকৌ ভাবিবলৈ বাধ্য হ'ব। বিটিআৰ চুক্তি বা তৃতীয় বড়ো শান্তি চুক্তি যি নেকি 27 জানুৱাৰী 2020 চনত গুৱাহাটীত দিল্লীত স্থিত গৃহ মন্ত্ৰালয়ত স্বাক্ষৰিত হৈছিলে। সেই ত্ৰিপাক্ষিক চুক্তিত কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰবোৰৰ প্ৰতিনিধি আৰু বিভিন্ন NDFB আৰু এপছুকে ধৰি বড়ো সংগঠনসমূহৰ প্ৰতিনিধিয়ে স্বাক্ষৰ কৰিছিলে।
তাৰ দফাবিলাক ভাল। আজি মই ক'বলৈ যোৱা নাই যে BTR চুক্তি বিকল, BTR চুক্তিৰ কোনো মূল্য নাই। নিশ্চিতভাৱে বিকল বা যদি মূল্যহীন হ'লহেঁতেন তেতিয়াহ'লে বড়ো জনগোষ্ঠীৰ নেতাসমূহে তাতে স্বাক্ষৰ প্ৰদান নকৰিলে হয়। কিন্তু আজি আমি দেখিবলৈ পাৰিছোঁ যে নানা কাৰণত, নানা মানে দ্বিধাৰ কাৰণে যিবিলাক কিছুমান চুক্তিৰ দফাসমূহ ৰূপায়ণ আজি হোৱা নাই। আমি চৰকাৰক আহ্বান জনাইছোঁ যে বড়ো জনগোষ্ঠীয়ে আজি বড়োলেণ্ড ডিমাণ্ড পৰিহাৰ কৰি, ক'ব গ'লে তাৎক্ষণিকভাৱে বড়োলেণ্ড ডিমাণ্ডটোক পৰিহাৰ কৰি BTRক লৈ সন্তুষ্ট হ'লে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, কিন্তু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনটোতো কমচে কম অন্ততঃ ইনক্লুজন, গাঁওসমূহ ইনক্লুজন, শোণিতপুৰ বিশ্বনাথকে ধৰি বিভিন্ন কণ্টিগুৱাছ দাঁতিকাষৰীয়া ট্ৰাইবেল গাঁওসমূহ যাতে BTRত ইনক্লুজন কৰি BTADৰ পৰা এক বৃহৎ BTR অঞ্চললৈকে পৰিণত হয়, সেয়া বড়ো জনগোষ্ঠীৰ ৰাইজে কিন্তু আশা কৰিছে। কিন্তু সেয়া অলপ দেৰি হৈছে, আমি তাতে দুখ প্ৰকাশ কৰিছোঁ। আশা কৰোঁ অনতি বিলম্বে চৰকাৰে তাক পূৰণ কৰিব, অন্যথা ৰাইজৰ ক্ষোভ নিশ্চিতভাৱে ৰাইজে দেখুৱাব সময়ত। তাকে ক'ব পাৰোঁ, কাৰণ ৰাইজে যিটো আশা কৰিছে তাতে যদি আশা হিচাপে প্ৰতিফলিত তেওঁলোকৰ নহয় আশাটো, নিশ্চিতভাৱে ৰাইজেতো খুব প্ৰকাশ কৰাটো স্বাভাৱিক। মই আপোনাৰ লগত লাভ মেৰিজ কৰোঁ নে মই আপোনাৰ লগত এৰেঞ্জ মেৰিজ কৰোঁ নে মই কাৰোবাৰ লগত কোৰ্ট মেৰিজ কৰোঁ, সেইটো বিয়াটো কোৰ্ট মেৰিজ, এৰেঞ্জ মেৰিজ পলাই লৈ লাগিলে মই বিয়া পাতোঁ না কিয়, বিয়াই হয়। বিবাহপাশত আবদ্ধ হৈছোঁ। শান্তি প্ৰক্ৰিয়াত NLFBৰ নেতৃত্বত থকা বাথা, বকো ডাঙৰীয়া আৰু শতাধিক কেডাৰসমূহে উভতি আহিছে। তো গতিকে ভাই, তেওঁলোকে আত্মসমৰ্পণ কৰিছে না অস্ত্ৰ সম্বৰণ কৰিছে না চিজফায়াৰ কৰিছে, এইটো প্ৰশ্নত এতিয়া যুঁজি থাকি লাভ নাই। এতিয়া কথাটো হ'ল শান্তি প্ৰক্ৰিয়াত আছে, তেওঁলোকক শান্তি প্ৰক্ৰিয়াত কেনেকৈ তেওঁলোকক আগুৱাই লৈ যাব পাৰি। আৰু তেওঁলোকে কি কৈছে, তেওঁলোকে নতুনভাৱে এইটো কোনো দাবী কৰা নাই। BTR চুক্তিত যি NIT আছিলে, যি চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'বলগীয়া আছিলে, BTR চুক্তিৰ যি 1,500 কোটি টকা পেকেজ BTR চৰকাৰে পাবলগীয়া আছিলে, NDFB বা প্ৰাক্তন কেডাৰসমূহৰ শ্বহীদৰ পৰিয়ালসমূহে যি ৰিহেবিলিটেশ্যন বা পেকেজ পাবলগীয়া আছিলে, সেইবিলাক কথা লৈয়ে মাতিছে। তো সেইবিলাকতো এনেও চুক্তিত আছে, এনেও আছে তেনেও আছে। তো সেই শান্তি প্ৰক্ৰিয়াত আহি যিটো আলোচনা চলি আছে, অতি শীঘ্ৰে চৰকাৰে ইয়াক পূৰণ কৰিব লাগে। কাৰণ চৰকাৰেইতো নিজে গৈ ত্ৰিপাক্ষিক চুক্তিত আগভাগ লৈছে। চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, তেওঁলোকেওতো নিজে ইয়াতে তেওঁলোকৰ মত প্ৰদান কৰি একেলগে চুক্তিটো স্বাক্ষৰ কৰিছে। তো ইয়াত বিলম্ব হোৱাৰতো কোনো কাৰণ থাকিব নালাগে বুলি আমি অনুভৱ কৰোঁ। আৰু BTR চুক্তিলৈ কোনো শংকা কৰিব নালাগে। BTR চুক্তিৰ দফা প্ৰত্যেকটা দফা স্পষ্টভাৱে বড়ো জনগোষ্ঠীৰ হিতত, বড়ো জনগোষ্ঠীৰ কল্যাণত আৰু খিলঞ্জীয়া লোকৰ কল্যাণতে BTR চুক্তিখন স্বাক্ষৰিত কৰা হৈছিলে। কিন্তু কিবা এটা দুটা দফা ৰূপায়ণ নোহোৱাতে চুক্তিখনকে যে মানে আমি পেলাই দিব লাগিব, চুক্তিখনকে আমি গালি দিব লাগিব, সেইটোতো নহয়। সেইটো আমিতো মানি ল'ব নোৱাৰোঁ। চুক্তিখন ভাল, হয়তো ৰূপায়ণত অলপ দেৰি হৈছে। बाजाज कम्पानीनि गुबुन गुबुन रोखोमनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय मोनसे गोजोनथाव खौरां। ब्रह्म अट'मबाइल्स एबा बाजाज श'रुमा लाबोदों नोंथांनो दुर्गा फुजानि स्पेशल अफार। ब्रह्म अट'मबाइल्स एबा बाजाज श'रुमा अदालगुरि जिल्ला रौता सारियालियाव दं। खोब खम बेसेनावनो एबा 9,999 डाउन पेमेन्ट होनानैनो नोंथाङा बाजाज कम्पानीनि गुबुन गुबुन रोखोमनि बाइकफोरखौ लानो हागोन। बाइकजों लोगोसे स्पेशल गिफ्ट पेकबो मोननो हागोन। स्पेशल गिफ्ट पेकआव हेलमेट आरो 5 लिटार पेट्रल हरनाय जागोन। बेजों लोगोसे गोजाम बाइक आरो स्कुटिफोरखौ बेयाव सोलाय सोल' खालामनायनि खाबुखौ मोनगोन। गोबांथार फोरमानलाइसि होनांगौनि गोनांथि गैया। स्पेशल अफारा 27 सेप्तेम्बरनिफ्राय 8 अक्ट'बरसिम सोलिगोन। गोबांथार मिथिनो थाखाय 9101541183 93655318885 आरो 9957318292 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।